খবৰ গ্ৰেপ্তাৰ হৈ থকা স্বামীসকল যিকোনো মুহূৰ্ততে মুকলি আকাশৰ তললৈ আহিব পাৰে যিকোনো মুহূৰ্ততে মুকলি আকাশৰ তললৈ আহিব পাৰে সেই সকল স্বামী যিসকল বাল্য বিবাহৰ লগত অভিযুক্ত Hence, no action has been taken in the matter. After going through the materials on record and on consideration of the submissions made by learned counsel for both the sides, it appears that the petitioner's settlement had been terminated due to non-payment of kist money, and although he had submitted a representation, the authorities have not yet considered the same. Full stop. It is no doubt correct that the representation of the petitioner was submitted before the jurisdictional. সেই ভিজুৱেলটো চোৱাটো দৰকাৰ যে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেনেদৰে প্ৰশ্ন উত্থাপন কৰা হৈছিল হয়তো কম সময়ৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব পাৰে সেইসকল স্বামী যিসকল স্বামী বৰ্তমান ৰঙাঘৰৰ ভিতৰত আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে এক সুবৰ্ণ খবৰ তেওঁলোকৰ বাবে হয়তো এয়া এক ভাল খবৰ বহু মহিলাই প্ৰতিবাদ কৰিছিল আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিল বহু মহিলাই চৰম সিদ্ধান্তও বাছি লোৱাৰ খবৰ আমাৰ ওচৰলৈ আহি পৰিছিল আৰু সেই সময়ত আহি পৰিছে এই ডাঙৰ খবৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে কোনে চৰকাৰক সেই অধিকাৰ দিলে কোনে আৰক্ষীক সেই অধিকাৰ দিলে পক্সো লগাবৰ বাবে পক্সো কোনো সাধাৰণ আইন নহয় বুলি মন্তব্য কৰা হৈছে সেই একেটা সময়ত আমাৰ ওচৰত হাইকোৰ্টৰ সেই ভিজুৱেলো আছে হাইকোৰ্টৰ সেই ভিজুৱেল আপুনি চোৱাটো দৰকাৰ যি ভিজুৱেলত প্ৰশ্ন উত্থাপন কৰা হৈছিল যি ভিজুৱেলে স্পষ্ট ৰূপত দেখুৱাই দিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেনেদৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে মুখ থেকেচা খাইছে এই ভিজুৱেল আমি আপোনালোকক দেখুৱাম তাৰ পূৰ্বে আমি আপোনালোকক অধিবক্তা জোনমণি দেৱী খাউণ্ডৰ মন্তব্য শুনাই ল'ম জোনমণি দেৱী খাউণ্ডৰ মন্তব্য আপুনি শুনক আৰু বুজক যে সমগ্ৰ বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কি মন্তব্য কৰিছিলে বাল্য বিবাহ সম্পৰ্কীয় গোচৰত অভিযুক্ত হোৱা কেইজনমান ব্যক্তিৰ জামিনৰ শুনানি গ্ৰহণ কৰি আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায়দান কৰিছে সেই ৰায়দানত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মহামান্য ন্যায়াধীশে এতিয়া কথা হ'ল সেই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা হৈছে যে পক্সো বা ইণ্ডিয়ান পেনেল কোডৰ 376 ধাৰা 376 ধাৰা এই গোচৰত কেনেকৈ পুলিচে সন্নিবিষ্ট কৰিলে সেই প্ৰশ্ন কৰিছে আজি মহামান্য উচ্চ ন্যায়ালয়ে আৰু অতি সঠিকভাৱে এই প্ৰশ্ন ন্যায়ালয়ে কৰিছে আৰু ন্যায়ালয়ৰ এই মন্তব্যৰ পৰা আমি এটা কথা স্পষ্ট হৈ পৰিছো যে সঁচাকৈয়ে বাল্য বিবাহ সম্পৰ্কীয় গোচৰত যদি এজনক অভিযুক্ত বুলি পুলিচে গ্ৰেপ্তাৰ কৰিছে তেতিয়াহ'লে তাত তেওঁলোকে পক্সো বা IPC 376 কেনেকৈ লগালে তেওঁলোকৰ পৰিয়াল আছে তেওঁলোকৰ মাক দেউতাক আছে সন্তান আছে এই গোটেই কথাখিনি আজি মহামান্য উচ্চ ন্যায়ালয়ে নিজৰ ৰায়দানত মন্তব্য কৰিছে এতিয়া চৰকাৰক মই এটা প্ৰশ্ন কৰিব খুজিছো যে আপোনালোকে যিবোৰ মানুহক এনেকৈ জধে মধে আপোনালোকে গ্ৰেপ্তাৰ কৰিলে তাৰপিছত তেওঁলোকৰ ওপৰত এইবিলাক ধাৰা লগাই দি পেলাই তেওঁলোকক অনাহত আপোনালোকে হাৰাশাস্তি কৰিছে সেই ব্যক্তিসকলে নিশ্চয়কৈ মহামান্য উচ্চ ন্যায়ালয়ৰ মজিয়ালৈকে আহিলে ন্যায় পাব জামিন পাব কিন্তু এই সাধাৰণ মানুহবিলাকক আপুনি মহামান্য উচ্চ ন্যায়ালয় আহিব লগা পৰিস্থিতিৰ সৃষ্টি কৰি দিলে এতিয়া কি হ'ব তেওঁলোকে ন্যায় সাহায্য পাবনে নাপায় এতিয়া কথা হ'ল যে বাল্য বিবাহ সম্পৰ্কীয় এটা গোচৰত পুলিচে সুমত এটা কেছ ৰেজিষ্টাৰ কৰিব পাৰে যেতিয়া ঘটনাটো ঘটি থকা সময়ত কোনোবাই আপোনালোকক ইনফৰমেশ্যন দিয়ে ঘটনা ঘটি থকা সময়ত আপোনালোকৰ পুলিচ বিভাগে কি কৰি আছিল যেতিয়া বিয়াখন হৈ আছিল সেই সময়ত আপোনালোকে ইনফৰমেশ্যন পোৱা নাছিল নেকি সেই মুহূৰ্ততে আপোনালোকে মানুহবিলাকক এৰেষ্ট নকৰিলে কিয় সন্তান জন্ম হ'ল তেওঁলোকৰ সংসাৰ হ'ল এখন তাৰ পিছত হঠাৎ আপোনালোকে সাৰ পালে এদিন সাৰ পাই গোটেই পৰিয়ালটোক আপোনালোকে বিপাঙত পেলাই মানুহজনক আপোনালোকে গ্ৰেপ্তাৰ কৰি লৈ আহিলে তাৰ পিছত আপোনালোকে তাৰতকৈ পক্সো বা আপোনালোকে 376 ধাৰা আপোনালোকে লগালে হা আজিতো মহামান্য উচ্চ ন্যায়ালয়ে ক'লে যে এইকেইটা ধাৰা লগোৱাটো আপোনালোকৰ ন্যায়সংগত হোৱা নাই গতিকে মই চৰকাৰ আৰু চৰকাৰৰ পুলিচ বিভাগক অনুৰোধ জনাম যে আপোনালোকে চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট 2006 খন ভালকৈ পঢ়ি লওক তাৰ পিছত আপোনালোকে তাৰ গোচৰবিলাকত কি কি ধাৰা লগাব লাগিব সেইমতে ধাৰা লগাওক আপোনালোকক আইনী পদক্ষেপ ল'বলৈ কোনেও বাধা দিয়া নাই আজি মহামান্য উচ্চ ন্যায়ালয়েও কৈছে যে আইনে নিজৰ কাম কৰিব আইনৰ এটা প্ৰচিডিউৰ আছে মই আগতেও কৈছো মোৰ আগতে এটা টকশ্বত মই কৈছো অলৰেডি যে আইনখনৰ কেনেকৈ আইনখন আপোনালোকে ইমপ্লিমেণ্ট কৰিব তাৰ এটা প্ৰচিডিউৰ আছে প্ৰচিডিউৰ কলৈ গ'ল গতিকে এই যে অন্যায় আপোনালোকে এই মানুহখিনিৰ লগত কৰিলে বিনা কাৰণত যে আপোনালোকে পক্সো বা আপোনালোকে 376 লগালে এই মানুহখিনিক ন্যায় সাহায্য আপোনালোকে কেনেকৈ দিব
যেহেতু এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত হোৱা বুলি কৈ আছে, সেইকাৰণে মই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব খুজিছো যে আপোনাৰ নিৰ্দেশত যেনেকৈ এটা বেআইনী কাম হৈছে, এতিয়া আপোনাৰ নিৰ্দেশত আপুনি ন্যায়সংগত কাম এটা কৰিবৰ কাৰণে আপুনি নিৰ্দেশ দিয়ক। হওক এটা ন্যায়সংগত কাম। মানুহখিনিৰ হাৰাশাস্তি বিনা কাৰণত যেনেকৈ আপোনালোকে কৰিছে, হাৰাশাস্তি নোখোৱাকৈ তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু কোনোবাই যদি সঁচাকৈয়ে বাল্য বিবাহৰ ভিক্টিম কোনোবা ব্যক্তিয়ে যদি আপোনালোকৰ ওচৰত গোচৰ দিয়ে, তেতিয়াহ'লে সেই গোচৰত তাৎক্ষণিকভাৱে আপোনালোকে একশ্যন নলয় কিয়? সেই গোচৰত আপোনালোকে ষ্টেটমেণ্ট ৰেকৰ্ড কৰক, তাততো কোনো বাধা নাই। আজি মহামান্য উচ্চ ন্যায়ালয়েও কৈছে যে তেওঁলোকক আপোনালোকে থানালৈ মাতক, তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰক, তেওঁলোকক কাষ্টডিত ৰখাৰ কোনো প্ৰয়োজন নাই। সেয়া উচ্চ ন্যায়ালয়ৰ বক্তব্য, মোৰ বক্তব্য নহয়। ময়ো ইতিমধ্যে কৈছিলোঁ যে এইটো প্ৰচিডিউৰ আপোনালোকৰ ভুল হৈছে। গতিকে এই গোটেই সময়ছোৱাত মই চৰকাৰক অনুৰোধ জনাম, পুলিচ বিভাগক অনুৰোধ জনাম, আইনখন ভালকৈ পঢ়ি লওক। যি টি ছেকশ্যন লগাই মানুহক বিনা কাৰণত হাৰাশাস্তি আপোনালোকে নকৰিব, বন্ধ কৰক এইবিলাক বেআইনী কাম। আজি মাননীয় উচ্চ ন্যায়ালয়ে ক'লে যেতিয়া, এতিয়া অন্ততঃ আপোনালোক অলপ সচেতন হওক, ভালদৰে কাম কাজ কৰি ভালদৰে ন্যায়সংগতভাৱে এটা বাল্য বিবাহ ৰোধ প্ৰতিৰোধ